নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ' লৈছোঁ। মই ঘৰতে দানা কেনেধৰণে মিক্স কৰোঁ সেইটো আজি আপোনালোকক দেখুৱাম। তো বন্ধুসকল, ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। দেখিছে মই 1 কুইণ্টেল গোমধান গুড়িত এইটো দেখিছে, এইটো গোমধান গুড়ি হয়, এইটো বস্তা পেকেটত আছে। 1 কুইণ্টেল গোমধান গুড়িত মই 30 কেজি চাপৰ মিক্স কৰোঁ আৰু 1 কেজি নিমখ দিওঁ। তাৰপৰা টেট্ৰাচাইক্লিন পাউডাৰ 100 গ্ৰাম দিওঁ। তাৰপৰা শুকান মাছৰ গুড়ি দিওঁ 2 কেজিমান। তো কেনেকৈ মিক্স কৰোঁ আৰু কেনেকুৱা দিওঁ সেইটো বিষয়ে আজি আপোনালোকক সম্পূৰ্ণ দেখুৱাম। তো বন্ধুসকল, মই এতিয়া দানা মিলাম, কেনেকৈ মিলাম সেইটো আপোনালোকক দেখাম। আপোনালোকৰ ভিডিঅ'টো শেষলৈ চাই থাকিব। এইটো প্ৰথমে আনিছোঁ মই গোমধান গুড়ি পূৰা 50 কেজি আছে। আপোনালোকে মিহিটো আনিলেও হ'ব, মোটাটো আনিলেও হ'ব। মই মোটাটো আনিছোঁ। মোটাটোত অলপ জাবৰটো বেছি থাকে আৰু মিহিটো মানে কি, মিহিটো সোনকালে শেষ হৈ যায়। সেইটো বহুত মিহি যে বেছি উঠে, আৰু এইটো অলপ মোটাটো অকণ এইটো দিন যায়। এতিয়া ঢালিম। দেখিছে এইটো 50 কেজি। দেখিছে বহুত জাবুৰ আছে, ধুনীয়াকৈ বাছি ল'ব লাগিব। এইবিলাক বাচিব লাগিব। তাৰপৰা এইটো চাপৰ 35 কেজি আছে। এইটো ধুনীয়াকৈ কাটিম, কাটি পেলাই ইয়াত মিক্স কৰি দিম। কাটিলোঁ, এইটো চাপৰ এইটো আকৌ গোমধান গুড়িটো ঢালিম। এতিয়া গোমধান গুড়ি ঢালিলোঁ। এইটো মাকৈটো ঢালিলোঁ। তাৰপৰা ইয়াক ধুনীয়াকৈ মিক্স কৰিম। কেনেকৈ মিক্স কৰিম এইটো দেখুৱাইছোঁ। এইটো দেখিছে, এইটো এনেকৈ মিক্স কৰিব লাগিব ধুনীয়াকৈ। 4-5 বাৰ মিলাম। তাৰপিছত ইয়াত এইটো দেখিছে আপোনালোকে, এনেকৈ ধুনীয়াকৈ মিলাব লাগিব। এইবোৰ ইয়াত জাবৰবিলাক বাছি দিব লাগিব ধুনীয়াকৈ মিলাই। এইটো মিক্স কৰিলোঁ। এতিয়া কেনেকুৱা দিম আৰু কি লওঁ, ইয়াৰ লগত কি দিওঁ সেইটো দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। বন্ধুসকল, আপোনালোকে এনেকৈ মিলাই ল'ব। এইটো দেখিছে, এনেকৈ ধুনীয়াকৈ মিলাব। এনেকৈ মিলাই থাকিব ভালকৈ 3-4 বাৰ। যেতিয়ালৈকে ভালকৈ মিক্স হৈ নাযায় তেতিয়ালৈকে জাবৰবোৰ বাছি দিব। এতিয়া মই চিনটেক্সত ভৰাই বস্তুটো ষ্টক থ'ম। মই চিনটেক্সত থৈছোঁ এইকাৰণে, মোৰ ইয়াত এন্দুৰ বহুত ওলায়। সেইটো কাৰণে মই চিনটেক্সত থৈছোঁ, যাতে এন্দুৰে নষ্ট নকৰে। চাং আছিলে আগত, মানে চাং থাকিলে এন্দুৰে গাঁতত বহুত সোমাই দিয়ে, বহুত নষ্ট হৈ যায়। এনেকৈ ষ্টক থ'ম। তো গাইছ, মই এতিয়া দানা দিম, কেনেকৈ দিওঁ এইটো দেখাইছোঁ, আৰু কিমান কেজিকৈ দিওঁ সেইটো দেখুৱাম। এইটো দেখিছে, এইটো মোৰ জোখ হয়। ইয়াত আপোনাৰ চাপৰ আৰু গোমধান গুড়ি এইটো দেখিছে আধা কেজি ধৰে। এইটো আধা কেজি মই ইয়াত 2 টেমা দিম। এইটো এটেমা দিলোঁ, দেখিলে। এইটো টেমা, এইটো আধা কেজি হৈ গ'ল। তো আধা কেজি 1 কেজি হৈ গ'ল দুটাত। তাৰপৰা দেখিছে এইটো দিলোঁ। এতিয়া মই দিম গডৰেজৰ চাউ। এইটো চাউটো মোৰ ইয়াত টোটেল 1 কেজি আছে। এইটো মই ৱেইট কৰিছোঁ। গডৰেজৰ অলপ ৱেইটটো বেছি কাৰণে ইয়াত 1 কেজি উঠিছে, দেখিছে। এইটো মই 1 কেজি দিলোঁ।
এইটো ইয়াত দিলোঁ তাৰপৰা এতিয়া মই পানী মিক্স কৰিম কেনে পানী মিক্স কৰি দেখাইছোঁ এইটো দেখিলে কেনেকৈ দিব লাগে মিক্স কৰি পেলাই এইটো দেখুৱাইছোঁ দেখিলে সেইটো মই এতিয়া সানি দিম দেখিছে তো সানি দিলোঁ এতিয়া সানিলৈ দিম তো বন্ধুসকল এইটো মই দানা দিলোঁ সেইটো দেখিছে কি ধৰণে খাইছে একদম টপা টপ খাইছে আৰু দেখাইছোঁ দেখিছে টপা টপ খাইছে সেইটো পটাপট খাইছে এনেকৈ খাব মোৰ আৰু আছে সেইবিলাক দেখিছে টপা টপ খাইছে তো বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেল যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকন দবাই দিব যাতে মই ফাৰ্মৰ লগত জড়িত থকা যিকোনো ভিডিঅ' বনালে ন'টিফিকেশ্যনবোৰ আপোনালোকে প্ৰথমে চাই পায় ধন্যবাদ বন্ধুসকল আকৌ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত